হেল্ল' বন্ধু বান্ধৱীসকল, খুব সুন্দৰ কালেকশ্যনৰ কিছুমান নতুন কালেকশ্যন আহিছে অসমীয়া সাজপাৰ চেনেলটোত। আপোনালোকে এই যিবোৰ কালেকশ্যন দেখিছে চব নতুন কালেকশ্যন হয়। তো আমি ধেমাজি MS কলিতাৰ পৰা দেখাই আছোঁ। তো এইটো নতুনকৈ আমি এটা ইউটিউব চেনেল খুলিছোঁ। ইয়াৰ পৰা আপোনালোকে অনলাইন ল'ব পাৰিব, হ'লচেল ৰিটেল দুয়োটাই হয় আমাৰ। তো আমাৰ এটা পেজো আছে MKTV03, আৰু এটা ইউটিউব চেনেল আছে PK Blog 03, তাতো আমাৰ ভিডিঅ'বোৰ চাব পাৰিব। ইয়াতো আমি কিছুমান লেটেষ্ট কালেকশ্যনৰ ভিডিঅ' দিম, আপোনালোকে চাব। যিসকলে আমাৰ চেনেল এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। চব নিউ কালেকশ্যন হয়। আপোনালোকে হ'লচেল লাগিলে হ'লচেল ল'ব পাৰিব, ৰিটেল লাগিলে ৰিটেল ল'ব পাৰিব। আমি কণ্টেক্ট নম্বৰ দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত দিব। মানে আপোনালোকে যিটো ডিজাইন লাগে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত দিব। যদি ৰিটেইলত লাগে ৰিটেইল দামত পাব, আৰু হ'লচেলত লাগিলে 5 পিচকৈ ল'ব লাগিব। প্ৰতিটো বস্তুৰ দাম বেলেগ বেলেগ হ'ব। দামবোৰ আমি ইয়াতে লিখি দিয়া নাই। তো আপোনালোকে হোৱাটছএপতে কণ্টেক্ট কৰি ল'ব। দামবোৰ আমি হোৱাটছএপতে আপোনালোকক ৰিপ্লাইত জনাম। অসমৰ সকলো প্ৰান্তত আপোনালোকে অনলাইন ল'ব পাৰিব। আৰু যদি অফলাইন লয়, ধেমাজি তিনিআলি কংগ্ৰেছ ভৱনৰ অপজিট ছাইডে MS কলিতা হ'লচেলত আহিব লাগিব। চব নিউ কালেকশ্যন, আপোনালোকে লাগিলে কণ্টেক্ট কৰিব আমাৰ কণ্টেক্ট নম্বৰত। আজি আমি ইমানতে ৰাখিলোঁ। অহা কাইলৈ আকৌ ভিডিঅ' দিম। আমাৰ ভিডিঅ'বোৰ চাব আৰু আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।